মৰিগাঁৱৰ বিষয়ে সমগ্ৰ অসমে জানক, মৰিগাঁৱৰ চাৰিসীমাৰ বিষয়ে জানক, মৰিগাঁৱৰ ভাষা সংস্কৃতিৰ বিষয়ে জানক। এই গোটেইখিনি সন্নিৱিষ্ট কৰি বাবুল বৰা ডাঙৰীয়াই আমাক দায়িত্ব দিলে যে আমাৰ মৰিগাঁৱৰ ওপৰত এটি গীত ৰচনা কৰিব লাগে, সুৰেৰে সজাব লাগে। ৰচনা কৰাৰ ধৃষ্টতা মোৰ নাই, মৰিগাঁৱৰ সম্পৰ্কে ইমানখিনি মোৰ জ্ঞান নাই। মই ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ লগত যোগাযোগ কৰিলোঁ আৰু তেখেতে বহু কষ্টৰে মৰিগাঁৱৰ বিষয়ে বিভিন্ন ঠাইত যোগাযোগ কৰি মৰিগাঁৱৰ সমল আয়োজন কৰি গীত আকাৰে তেখেতে লিখিছে আৰু মই সুৰেৰে সংযোজন কৰিছোঁ আৰু সংগীতেৰে সজাই গাইছোঁ। মই আশা কৰোঁ মৰিগাঁৱৰ সম্পৰ্কে যিসকল আজিলৈকে জ্ঞাত নাছিলে এই গীতটিৰে মৰিগাঁৱৰ বুৰঞ্জী, মৰিগাঁৱৰ সম্পৰ্কে কিছু সম্পৰ্ক হ'লেও জ্ঞান পাব। বুঢ়ালুইতে গৈ উত্তৰ দিশত মই যাত পৰহি যাওঁ, দক্ষিণৰ কাৰ্বি পাহাৰে কয় ময়ূৰিয়াওঁ, পূবৰ নগাঁৱে কয় ওলাহে ময়ো তুজেউতি বিলাওঁ, পশ্চিমৰ কামৰূপে পিঠিৰ সুৰেৰে কয় ময়ো তুজেউতি বিলাওঁ। মৰি বিলত ফুৰি আছে হালি জালি, এয়াই আমাৰ মৰিগাঁও।